আসসালামু আলাইকুম এণ্ড নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সমীমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, আল্লাই কৰাত মোৰো ভালেই। আজি 2 তাৰিখ, আজি আমি ৰাতি উঠিব লাগিব, মানে চেহেৰীৰ কাৰণে আজিৰ পৰা ষ্টাৰ্ট। ইমান বেছি ভাল লাগি আছে নহয় মনটো, সঁচাকৈ ৰমজান মাহ আহিলে মানে সকলোৰে মনত কিমান যে বেছি ফূৰ্তি ন। আজি বহুত বেছি ভাল লাগি আছে আৰু আজি দিনটো মানে মই আমি গোটেইখিনিয়ে মিলি আমাৰ গোটেইকেইটা ৰুম অলপ ঠিক ঠাক কৰিলোঁ। সেইখিনিও বাৰু আপোনালোকক অলপকৈ দেখাম। আৰু এতিয়া ৰাতিৰে টাইম হ'ল, মই ৰাতিহে ব্লগটো আৰম্ভ কৰিছোঁ। মই ভাবিছোঁ আজিৰ ফাৰ্ষ্ট চেহেৰীটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া মই ওজু কৰিবলৈ যাম, নামাজ পঢ়িম এতিয়া, ঈশাৰ নামাজ, তাৰপিছত তাৰাবিটো পঢ়ি ল'ম আৰু বাকীখিনি আপোনালোকক আজি দেখাই থাকিম। লগতে আপোনালোক সকলোকে ৰমজান মুবাৰক। এই ৰমজান মাহটোত আমাৰ সকলোৰে যাতে দোৱা কবুল কৰে আল্লাই, আৰু লগতে আপোনালোকেও আমাৰ সকলোৰে কাৰণে দোৱা কৰিব দেই। এতিয়া মই ওজুটো কৰি লওঁ, তাৰপিছত বাকীখিনি লাহে লাহেকৈ আপোনালোকক দেখাই থাকিম। খোৱা মেলাও অলৰেডি হৈ গ'ল, মই বাৰু সেইখিনি আপোনালোকক দেখাম। আৰু আগতীয়াকৈ কৰি থ'লে মানে ইজি হৈ যায় ন, তেতিয়া মানে চেহেৰীৰ টাইমত ইমান বেছি দৌৰা দৌৰি নহয়। এনেও আমি ৰমজান মাহত চেহেৰীটো সদায় ৰাতি সোনকালে বনাই থৈ দিওঁ, তেতিয়া সুবিধা হৈ যায়। আপোনালোকেও চাগে এনেকৈয়ে কৰে। এতিয়া বেছি লেকচাৰ নামাৰোঁ, ব্লগটো আৰম্ভ কৰি দিলোঁ, তেন্তে একেবাৰে শেষলৈকে চাব, ঠিক আছে? আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে আমাৰ গোটেইকেইটা ৰুম ধুনীয়াকৈ চিজিল কৰা হ'ব, আৰু লগতে আপোনালোক প্ৰায়ভাগে মোক হোম ট'ৰৰ কথা কৈ থাকে। সেইটো কাৰণে ভাবিছোঁ যে হোম ট'ৰটো দিলে মানে একদম ভালকৈ ধুনীয়াকৈ চিজিল মতে যাতে দিওঁ, যাতে আপোনালোকেও চাই ভাল পায় আৰু মোৰো যাতে ভিডিঅ'টো বনাই ভাল লাগে। আৰু এইফালে চটুদা আৰু সুশীলাই বহুতখিনি হেল্প কৰি দিলে আৰু বহুত ধুনীয়াকৈ আমাৰ গোটেইকেইটা ৰুম চিজিল হৈ গ'ল। আৰু এইফালে মই এতিয়া নামাজ পঢ়িবলৈ কাৰণে আহিলোঁ, ঈশা নামাজ আৰু লগতে তাৰাবিটোও পঢ়ি ল'ম। সেইখিনি দিনৰ ভাগ আছিলে, আপোনালোকক কৈছিলোঁৱে যে দিনতে এইখিনি কৰিলোঁ বুলি। নামাজ পঢ়ি উঠি অলপ দেৰি ভাবিলোঁ যে কুৰাণ শ্বৰীফ তিলাৱত কৰি লওঁ বুলি ভাবিছোঁ। এইবাৰ সোনকালে মানে খতম দি দিম বুলি। আৰু সেইটো টাইমত যে ইমান জোৰে বৰষুণ আহিছিলে নহয়, আৰু ইমান বেছি ঠাণ্ডা পেলাই দিলে, মানে বতৰটো যে সঁচাকৈ একদম প্ৰেডিক্ট কৰিব নোৱাৰি দেই। এইফালে আম্মাই মছজিদৰ জোনাবসকলৰ কাৰণে চেহেৰী ৰেডি কৰি মেলি থৈ দিছে। আৰু চেহেৰীত আছিলে এইফালে মাছৰ তৰকাৰী, ফুলকবি, আলু, মটৰ, বিলাহী তেনেকৈ বনোৱা হৈছিলে। এইফালে দেখিছে আপোনালোকে, এনেকৈ মানে আমাৰ চামুচ থৈ দিয়ে, তেতিয়া মানে সুবিধা হৈ যায় ন, তেতিয়া চামুচ এনেকৈ বিচাৰি থাকিব নালাগে। এইফালে মাংসও বনালে। এইফালে আজহাৰৰ কাৰণে মই চেহেৰীত খাবলৈ মটৰ পনীৰ বনাই দিলোঁ, আৰু এই গোটেইখিনি আম্মাই ধুনীয়াকৈ হটকেছত ভৰাই থৈ দিয়ে। তাৰপিছত এইফালে এতিয়া চেহেৰীৰ টাইমে হৈ গ'ল। এই টাইমখিনিত যে উঠিবলৈ ফাৰ্ষ্ট উঠিবলৈ অকণমান মানে প্ৰব্লেম হয় ন, মানে সেই টাইমটোতে বেছি টোপনি ধৰে। কিন্তু তাৰপিছত যেতিয়া লাহে লাহে আমাৰ ৰোজা যেতিয়া পাৰ হৈ যায়, তেতিয়া আৰু হেবিট হৈ যায় ন। কিন্তু ৰোজাকেইটা যে পাৰ হ'লেও ইমান বেছি বেয়া লাগে ন। এইফালে আহি গ'লোঁ মই বাথৰুমত ব্ৰাছ কৰিবলৈ। মই সদায় মানে চেহেৰী টাইমটোত শুই উঠিয়ে ব্ৰাছটো কৰি লওঁ প্ৰথমতে, মই শেষত নকৰোঁ, ফাৰ্ষ্টতে মই ব্ৰাছ কৰোঁ। কিছুমানে হয়তো চাগে আপোনালোকে লাষ্টত কৰে চাগে খাই মেলি, কিন্তু মই ফাৰ্ষ্টতে কৰি লওঁ। আৰু বহুত বেছি ঠাণ্ডা পৰি আছিলে জানেনে। আপোনালোকৰ সেইফালেও চাগে বৰষুণ দিছিলে নেকি, কমেণ্ট কৰিবচোন দেই। এইফালে ব্ৰাছ কৰি উঠি মেলি দেখিছোঁ যে আব্বা আৰু আজহাৰে খাই আছে। এইফালে তেওঁলোকে খাই আছে, তাৰপিছত মই আমি গোটেইখিনিয়ে খাই মেলি এতিয়া ওজু কৰি আহিলোঁ। টাইম আছে বাৰু আজানলৈ, এতিয়াও 11 মিনিটছমান আছে। আগতীয়াকৈ গোটেই কামখিনি কৰি ল'ব লাগে, আজানৰ কাৰণে ৰখি থাকিব নালাগে ন। সেইটো কাৰণে আমাৰ সকলোৰে হৈ গ'ল। এতিয়া নামাজ পঢ়িম, যদি পাৰোঁ বাকীখিনিও আপোনালোকক দেখাম। আৰু আপোনালোক সকলোকে ফাৰ্ষ্ট চেহেৰী মুবাৰক। ইমান বেছি যে ভাল লাগি আছে নহয়। আৰু লগতে আজি গোটেই ৰাতি বৰষুণ, মানে কণ্টিনিউৱাছলি বৰষুণ, ইমান বেছি ঠাণ্ডা পেলাই দিলে।
এইফালে আজান দিলে আৰু এতিয়া ফজৰৰ নামাজ পঢ়িবলৈ লৈছোঁ লগতে মোৰ লগত শোভাও পঢ়িব শোভাও ৰোজা ৰাখিছে এইফালে এতিয়া আমি জাইনামাজ ঠিক কৰি আছোঁ আৰু ব্লগটো এনেকৈ সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব